নমস্কাৰ বন্ধুসকল। তো আজিৰ দিনটো পুৰা গৰম কি কম। আজি সানডে তো আজি ওলাইছোঁ আমি ঘৰৰ পৰা। মোৰ লগত আছে এই আমাৰ বেন আৰু ইফালে আমাৰ ছাৰ আছে। তো আমি ওলাইছোঁ আজি সানডে তো চিলনীলৈ যাম। আপোনালোকে চাই থাকিব আজি আমি চিলনীত কি কৰে চাম আৰু কিমান মানুহ আছে গোটেইখিনি দেখাম। তো শেষলৈকে চাব ভিডিঅ'টো আধাতে এৰি নিদিব দেই, শেষলৈকে চাব। বলক এতিয়া ইয়াত অকণমান বজাৰটো কৰি লওঁ, কিবা কিবি লৈ লওঁ, তাৰপিছত লগ পাম আকৌ। তো বন্ধুসকল আজি লৈ গৈছোঁ আপোনালোকক চিলনীলৈ। ঐ তো বন্ধুসকল আমি আহি পাই গ'ল চিলনী। এইয়া গাড়ী আমি ইয়াত পাৰ্ক কৰিলোঁ। এতিয়া যাম পূৰা পানীত চিলনীত। বহুত দিনৰ পিছত আহিছোঁ। তো আজি বনাইছোঁ মই অসমীয়াত, আজিৰ ব্লগটো অসমীয়াত হ'ব কিন্তু দেই বন্ধু। তো লগ পাম আমি চিলনীত। आइसक्रीम खा के जिले থ্যাংক ইউ। এই আমি আহি পাইছোঁ চিলনীত। তো বহুত দিনৰ পিছত আহিছোঁ আমি চিলনীত। এইটো চাব। তো আজিতো হে ৰাম বহুত দিনৰ পিছত আহিছিলোঁ চিলনীত, কিন্তু পানী ইমান লেতেৰা। পানী বহুত লেতেৰা। গা ধুম বুলি ভাবিছিলোঁ গৰম, কিন্তু ইমান লেতেৰা হে। কি কৰিম, এনেকুৱা পানীত গা ধুলেতো বেমাৰে হ'ব দেখোন। বাই বাই। চলো চলো চলো। তো আহি পালোঁ আমি চিলনী, কিন্তু কি ক'ম পানীটো পূৰা একেবাৰে ক'লা ক'লা পানী। ওপৰত বৰষুণ দিছে চাগে, সেইকাৰণে বৰষুণ পানীত আহিলোঁ। এইটো চাব চিলনী, বহুত মানুহ আছে। অলপ পিছত আমি ইয়াত গা ধুম। বাহ ইমান গৰম চিলনী। চলো। ঐ কিমান দেৰিলৈকে দোকানটো বহে? ৰাতিপুৱা কিমান বাজি আহে? 9 বাজিৰ পৰা কিমানলৈকে পাব? আবেলি ইভিনিং 5টা বাজি পাই যাব না? আচ্ছা, আপোনাৰ আইচক্ৰীমটো বহুত ভাল, খাই চাইছোঁ, বহুত টেষ্টি টেষ্টি। বহুত ভাল লাগিল দেই। চলো বহুত বহুত ভাল লাগিছে দেই আপোনাৰ আইচক্ৰীমটো খাই পেলাই। নেক্সট টাইম আহিলে আকৌ খাম, ঠিক আছে দে। সকলোৱে আহি এটা আইচক্ৰীম খাব দেই। এইটো চিলনীত আহিলে আপোনালোকে আইচক্ৰীম খাবলৈ পাব, বহুত ভাল, বহুত টেষ্টি। চলো আমিতো খালোঁ আইসক্রিম, আপোনালোকেও আহি খাব দেই। तो गाइस हमने जो सिलोनी में आके नहा लिया, धो लिया। ये देखिए पानी देखने में थोड़ा लेतरा जैसा देख रहा है, लेकिन लेतरा नहीं है। हमने बहुत दिन नहा लिया। और इस तरफ भी देखिए तो गोटेइखिनि चालो, गोटेइखिनि धुनियाके गा धुलो, तारपिছত আহিলোঁ। ধুনীয়াকৈ গা ধুলোঁ, তাৰপিছত এতিয়া আকৌ ৰিটাৰ্ণ গৈ আছোঁ। তো বহুত ভাল। তো আপোনালোকেও আহিব। আজি ছানডে বুলি আমি আহিলোঁ ফুৰিবলৈ। গোটেইখিনি দাদা আছিলে, বৌ আছিলে, মোৰ লগৰীয়াহঁতে আছিলে। চ' গোটেইখিনি ঘূৰিলোঁ। তো এতিয়া গৈ আছোঁ আকৌ ঘৰলৈ, কাৰণ আমাৰ অকণমান কাম আছে। চ' ইমান দেৰি থাকিব নোৱাৰিলোঁ, গোটেইখিনি দেখাব নোৱাৰিলোঁ আপোনালোকক। তো পানী অকণমান লেতেৰা আছিলে, তো গা ধুলোঁ। চ' লগ পাম আকৌ নেক্সট ভিডিঅ'ত। তো আজিলৈ ইয়াতে চেছ কৰিলোঁ। চলো।